একো নাই হীৰ্ণ শৰীৰৰ পচা কামিহাৰ ছালেৰে ঢাকি আঠে বেঠে ৰাখিছোঁ মই মোৰ প্ৰথমে ধন্যবাদ জনাইছোঁ ৰাণা তোমাক তুমি বহুত ভাল ভাল কামবোৰ কৰি আছা সংবাদ মাধ্যমৰ লগতে নিজেও কিছুমান ভিডিঅ' বনাই ইউটিউবৰ লগতে ফেচবুক পেজত কিছুমান ভাল ভাল কাম কৰি আছা তাৰ বাবে প্ৰথমেই তোমাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই ভাইটি ৰাণাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিগত বৰ্ষৰ দৰে এইবছৰ আহিছা আৰু আমাক সহযোগ কৰিছা আৰু নমস্কাৰ মই ৰাণাদীপ দুৱৰা মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই এফালে যাত্ৰা কৰি আছোঁ যাত্ৰা কৰিছোঁ ফিলবাৰী অঞ্চলৰ অৰ্থাৎ কাকজান গাঁৱৰ HM ছিনিয়ৰ ছেকেণ্ডেৰী স্কুললৈ তাত আজি এটা অনুষ্ঠান আয়োজন কৰিছে নৱাগত আদৰণি সভা আৰু মোৰ লগত আছে কণ্ঠশিল্পী নীলাক্ষী নেওগ নীলাক্ষী নেওগে তাত গীত পৰিৱেশন কৰিব আৰু গোটেই দৃশ্যখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম নীলাক্ষী নেওগৰ সৈতে ইয়াত কথা নাপাতোঁ আমি তাতে গৈ কথা পাতিম অনুষ্ঠানৰ আগত বা অনুষ্ঠান শেষ হোৱাৰ পিছত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব খুব এটা ধুনীয়া অনুষ্ঠান হৈছে এখন বিদ্যালয়ত আৰু আহি আমি এতিয়া পালোহি HM ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সঞ্চালক অভিজিত মৰাণৰ বাসগৃহত আৰু ইয়াত বাসগৃহত চাহ দিছে আৰু চাহ খোৱাৰ পিছতে আমি অনুষ্ঠানলৈ যাম আৰু এতিয়া আহি পালোহি ফিলবাৰী কাকজান গাঁৱত অৱস্থিত HM কনিষ্ঠ মহাবিদ্যালয় অৰ্থাৎ বৰ্তমান HM ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু এই স্কুলতে আজি নৱাগত আদৰণি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে তাৰ বাবে আজি আহিলোঁ লগত আহিছে নীলাক্ষী নেওগ এয়া চাওক যিটো স্থান তেওঁলোকে নিৰ্ধাৰণ কৰিছে স্থানত তেওঁলোকৰ অনুষ্ঠানসমূহ হৈ আছে আমি অনুষ্ঠানৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মই কৈছোঁৱেই যিহেতু HM ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ আজি নৱাগত আদৰণি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে তাৰ বাবে গাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল ইয়াত সমাগত হোৱাৰ পৰিলক্ষিত হৈছে আৰু অনুষ্ঠানসমূহ চলি আছে কিন্তু যি আছে সেয়া লৈ নিজৰ পৰিসৰৰ ভিতৰত সুখী হোৱাজনহে প্ৰকৃত মানুহ মই বিচাৰোঁ তোমালোক প্ৰত্যেকেই তেনে এজন মানুহেই হোৱা অলাগতিয়াল ইচ্ছাকাংক্ষাই মানুহক দুৰ্বল কৰে এই সকলোবোৰৰ ঊৰ্ধত তোমালোকে মনৰ পৰা সুখী হোৱা এয়া মোৰ তোমালোকৰ বাবে শুভকামনা শিখা তুমিতো জানাই মোৰ আৰু একো নাই হীৰ্ণ শৰীৰৰ পচা কামিহাৰ ছালেৰে ঢাকি আঠে বেঠে ৰাখিছোঁ মই মোৰ প্ৰেমৰ কলিজা মইতো এতিয়া অথাই সাগৰত বুৰ যোৱা এজনী অকলশৰীয়া নাবিক তুমি আঁতৰি নাযাবা তুমি থকালৈকে মই থাকি কথা দিছোঁ এয়া ধন্যবাদ নৱাগতসকলক কৰিছে আমি তেওঁলোকৰ বাবে এখনকৈ মানপত্ৰ আৰু এটা কলমেৰে তেওঁলোকক আদৰিব লাগিব ছয়খন পৰ্যায় এখন মানপত্ৰ আৰু কলমেৰে আৰু যিহেতু এই HM ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ নৱাগত আদৰণি সভা অনুষ্ঠিত কৰিছে গতিকে এইবাৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰা যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ তৰফৰ পৰা মানপত্ৰ অৰ্থাৎ বিভিন্ন পুৰস্কাৰে তেওঁলোকক আদৰণি জনোৱা হৈছে আৰু তাৰ পূৰ্ব বিদ্যালয়খনৰ যি সঞ্চালক অভিজিত মৰাণে এনেদৰে সুন্দৰভাৱে আগবঢ়াই লৈ গৈ আছে বিচাৰি নাপাওঁ ইমান ভালকৈ ছোৱালীজনীক ভালকৈ পঢ়াই নাই মানে ইমানখিনি আচলতে আগতে ইমান ভাল নাছিলে বুলি ক'ব লাগিব মোৰ ছোৱালীজনী এই ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়াৰ পৰাই তাই বহুত ভালকৈ হৈছে তাকে কয় মোৰ সময় মানুহ হৈছে
নীলাক্ষী নেওগ আৰু মই নীলাক্ষী নেওগক আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা এটি এখনি গামোচা অসমীয়াৰ জাতীয় জীৱনৰ স্বাভিমান স্বৰূপ গামোচাৰে সন্মান যাচিবৰ বাবে ASM চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ মুখ্য পৃষ্ঠপোষক শ্ৰীযুত হেমন্ত বৰাক অনুৰোধ জনাইছোঁ। ধন্যবাদ। আৰু এটা জাপি অসমীয়া জাতীয় জীৱনৰ অন্য এক অংগ স্বৰূপ জাপি এটা জাপিৰে ধন্যবাদ। আৰু আমাৰ দুগৰাকী ছাত্ৰী ৰুমি মৰাণে এখনি কিতাপ আৰু লিপচি মৰাণে এটি কলমেৰে উপহাৰ দিব। ধন্যবাদ। আজি নৱাগত আদৰণি সভা সমাৰোহ অনুষ্ঠানত শ্ৰেষ্ঠ নৱাগত হিচাপে বহুত ভাল লাগিছে। হয়, ঠিক আছে, তেতিয়াহ'লে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এইবাৰ অভয় কিন্তু এদিন নাপাব, পুৰস্কাৰটো আকৌ উভতি যাব। অভয় কিন্তু এটা কাৰণে পালে, বাইদেউ চাগে মই ভীম বুলিয়ে কথা কৰোঁ। মই ভীম। ঠিক আছে, এতিয়া অকণমান চৌ কৈ দিয়া ভীমৰ দৰে খোজকাঢ়া, অকণমান খোজকাঢ়া ভীমৰ দৰে। মজা, বঢ়িয়া, লাজ কৰিছে, খুব ধুনীয়া। সামৰণি পৰিলে আৰু আজি ইয়াত বিশেষ কেইজনমান ব্যক্তি উপস্থিত হৈছিলহি। তেওঁলোকৰ সৈতে কথা পাতিম। আমাৰ ঘনকাই আছে, ঘনকাই বুলিয়ে মাতোঁ, বৰ্তমান ৰিফ্লেকশ্যন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সঞ্চালক ঘনকান্ত মৰাণ। আৰু আজি ASM ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ যি অনুষ্ঠান, নৱাগত আদৰণি অনুষ্ঠান আৰু সম্বৰ্ধনা অনুষ্ঠান, এই অনুষ্ঠানটো আপুনি প্ৰথমৰ পৰা উপস্থিত আছে, কি ক'ব? প্ৰথমে ধন্যবাদ জনাইছোঁ ৰাণা তোমাক। তুমি বহুত ভাল কামবোৰ কৰি আছা। সংবাদ মাধ্যমৰ লগতে নিজেও কিছুমান ভিডিঅ' বনাই ইউটিউবৰ লগতে ফেচবুক পেজত কিছুমান ভাল কাম কৰি আছা। তাৰ বাবে প্ৰথমেই তোমাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ASM ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ আজি যিকেইটা অনুষ্ঠান হ'ল, খুব ভাল হৈছে অনুষ্ঠানকেইটা। ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিত্ব বিকাশৰ লগতে তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ হোৱাৰ উদ্দেশ্যে কিছুমান প্ৰতিযোগিতা আয়োজন কৰিছিল আৰু সেই প্ৰতিযোগিতাসমূহ এই অনুষ্ঠানত তেওঁলোকক পুৰস্কৃত কৰা হৈছিল। আৰু তাৰপিছতে প্ৰত্যেকটো অনুষ্ঠানেই খুব ভাল হৈছে, নিয়াৰিকৈ অনুষ্ঠানখিনি চলাই গৈছে। আৰু ASM ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সঞ্চালক মোৰ বন্ধু অভিজিত মৰাণে খুব ভাল কাম কৰি আছে আৰু ইয়াৰে ৰিজাল্ট খুব ভাল হৈছে। আৰু ইয়াত প্ৰত্যেকটো অনুষ্ঠান খুব সুন্দৰ হৈছে। আৰু আমাৰ সকলোৱে মৰমৰ শ্ৰদ্ধাৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাক্ষী নেওগ আহি উপস্থিত হ'ল। খুব সুন্দৰ এটা অনুষ্ঠান আয়োজন কৰিলে আৰু আমিও এই অনুষ্ঠানলৈ উপস্থিত হ'লোহি। খুব
ভাল লাগিল আৰু শেষত কৈছোঁ এটাই কথাই যে এই ধৰণে কি হ'ল যিটো শিক্ষা অনুষ্ঠান HM হওক বা আমি আমাৰ ৰিফ্লেকশ্যন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলো হওক বডোচা হওক আৰু আৰোহণ আমি চাৰিওখন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সঞ্চালক বুলিয়ে কৈছোঁ দায়িত্বত আছোঁ যেতিয়া সঞ্চালকে লগ হৈছোঁ আৰু এটা সমন্বয় হৈছে আৰু আমাৰ উদ্দেশ্য কি শিক্ষা অনুষ্ঠানসমূহৰ কেৱল পাঠ্যপুথি শিক্ষাই নহয় তেওঁলোকক বিভিন্ন ধৰণৰ শিক্ষা প্ৰদান কৰি বা তেওঁলোকৰ ব্যক্তিত্ব বিকাশৰ লগতে ব্যৱহাৰিক দিশত আগবাঢ়ি যাব পৰাকৈ কিছুমান শিক্ষা প্ৰদান কৰা হয় আৰু তাৰ উদ্দেশ্যে আমি আচলতে প্ৰত্যেকখন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে এই ধৰণে আৰম্ভ কৰিছোঁ আৰু আজি যিটো অনুষ্ঠান হ'ল খুব এটা সুন্দৰ অনুষ্ঠান ভাল লগা অনুষ্ঠান আৰু খুব ভাল লাগিলে নাচিলোঁ ফূৰ্তি কৰিলোঁ আৰু আমাৰ এভাগী দায়িত্ব দিলে যে ছাত্ৰ ছাত্ৰীসকলক নৱাগত ছাত্ৰ ছাত্ৰী শ্ৰেষ্ঠ নৱাগত শ্ৰেষ্ঠা নৱাগত বাছিবৰ কাৰণে দায়িত্ব দিছিল আৰু খুব ছাত্ৰ ছাত্ৰীসকল আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলৰ মনৰ অনুভৱ আমি জনাৰ পিছত এটা অনুভৱ কৰিলোঁ যে সঁচাকৈ এই যে গাঁৱৰ পৰা ওলাই অহা ছাত্ৰ ছাত্ৰীসকলৰ বহুত প্ৰতিভা আছে আৰু সেই প্ৰতিভাসমূহ বিকাশ কৰিবৰ কাৰণে তেওঁলোকৰ এখন মঞ্চৰ প্ৰয়োজন আৰু সেই মঞ্চৰ ইয়াতে HM ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পাইছে আৰু আমিও চেষ্টা কৰিছোঁ শেষত এইটোৱেই কৈছোঁ যে আনন্দৰ মাজেৰে শিক্ষা প্ৰদান আৰু আনন্দৰ মাজেৰে শিক্ষা গ্ৰহণ আমাৰ লক্ষ্য আমাৰ উদ্দেশ্য ধন্যবাদ হয় খুব ধুনীয়া কথা কৈছে কেৱল পাঠ্যপুথি শিক্ষা আচলতে এখন শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষা অনুষ্ঠানত কেতিয়াও শিক্ষা হ'ব নোৱাৰে তাৰ পাঠ্যপুথি শিক্ষাৰ বাহিৰেও অন্যান্য যিসমূহ বাহ্যিক যিসমূহ আছে সেইসমূহ আচলতে এই ঘনকান্ত মৰাণহেঁতৰ দৰে শিক্ষকসকলে আচলতে ছাত্ৰ ছাত্ৰীসকলক শিকাবৰ কাৰণে যত্ন কৰিছে ধন্যবাদ জনাইছোঁ ঘনকাই পৰা শিৱসাগৰৰ নামটিৰ মোৰ আটাইতকৈ এগৰাকী মৰমৰ ভণ্টি কিৰণময়ী বৰা আৰু মৰমতে সকলোৱে পোহৰ বুলি মাতে এতিয়া পোহৰ পৰি আছে আৰু আজি অনুষ্ঠানটোত উপস্থিত আছিলে প্ৰথমৰ পৰা বিচাৰকৰ দায়িত্ব পালন কৰিছে শুনিছোঁ নাটকৰ শ্লোগান দিছে নাটকৰ সংলাপ দিছে ভাল লাগিলে কি ক'বা আজি ঘনচাৰে ইমান ধুনীয়াকৈ গোটেইখিনি কোৱাৰ পাছত মোৰ কাৰণে আচলতে বেলেগকৈ ক'ব লগা একো নায়েই তথাপিও ইমান ধুনীয়া এটা অনুষ্ঠানৰ মই সমভাগী হ'বলৈ পালোঁ আৰু সকলোতকৈ ডাঙৰ কথা মোৰ কাৰণে এটা নতুন অভিজ্ঞতা যদিও মই সিমান অভিজ্ঞতাৰে অভিজ্ঞ হৈ উঠা নাই যে বিচাৰকৰ আসনখন গ্ৰহণ কৰোঁ তথাপিও ঘন ছাৰ আৰু অভিজিত ছাৰে মোক এই সুবিধাখন কৰি দিলে সেইটো কাৰণে মোৰ এইটো নতুন অভিজ্ঞতা এই চেগতে তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ধৰণৰ অঞ্চলবিলাকত ছাৰসকলৰ যিটো প্ৰচেষ্টা যিটো উদ্যম আৰু তাৰ এখন মঞ্চ হৈছে HM ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল গতিকে মই ছাৰসকলৰ এই ইমান সুন্দৰ কামটোত কি কৰিছোঁ মই অশেষ বেছি নিজৰ ফালৰ পৰা ধন্যবাদটো দিছোঁৱেই আৰু ছাৰসকলক লগতে মোৰ ফালৰ পৰা শুভকামনা জনাইছোঁ যাতে তেওঁলোকে আগলৈও এনেধৰণৰ কামবিলাকৰ জৰিয়তে এনেধৰণৰ সামাজিক কামবিলাকৰ জৰিয়তে ল'ৰা ছোৱালীক কেৱল শৈক্ষিক দিশৰ লগতেই নহয় প্ৰতিটো দিশৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰি যায় মোৰ ফালৰ পৰা শুভকামনা আছেই আৰু এই শুভকামনা আছে বাবেই মই ইমান দূৰৰ পৰা শিৱসাগৰৰ পৰা আহি ইয়াত মৰম জনাইছোঁ সকলোৰে ভাল হওক কিৰণময়ীক মই মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ যিহেতু কিছুদিন পূৰ্বে ৰিফ্লেকশ্যন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত তাই শিক্ষয়িত্ৰী হিচাপে জইন কৰিছে আৰু মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু এটা কিন্তু শুনিব লাগিব কিৰণময়ীৰ পৰা যিহেতু এগৰাকী নাটকৰ মানুহ গতিকে নাটকৰ এটা সংলাপ দৰ্শকসকলৰ কাৰণে ঠিক আছে আমাৰ এখন নাটক আছিল সপোন হেৰাল দিঠকত অলপ দিনৰ আগতেই কৰিছিলোঁ দুমাহমানৰ আগত গোটেই সংলাপটো নহয় অকণমান মই এনেই ৰাণাদাৰ অনুৰোধটো ৰক্ষা কৰি পিনি কৈ দিছোঁ জবা আনৰ ৰঙেৰে ৰঙীন তাই এতিয়া উৎফুল্লিত আৰু মই এপাহ তগৰ সুগন্ধি থাকিলেও এই অনুষ্ঠানটো শেষ হৈছে আৰু শেষ হোৱাৰ পিছতহে অনুষ্ঠানটোৰ মেইন মানুহজন অৰ্থাৎ HM ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সঞ্চালক অভিজিত মৰাণদেৱক লগ পাইছোঁ তাত যিহেতু অনুষ্ঠান চলি আছিলে অনুষ্ঠান চলি থকাৰ সময়ত কথা পাতিব নোৱাৰিলোঁ গতিকে ঘৰত আছোঁ এতিয়া কথা পাতিম অনুষ্ঠানটো ইমান ধুনীয়া এটা অনুষ্ঠান আয়োজন হ'ল আজি প্ৰত্যেক বছৰে আয়োজন কৰে মই আগৰবাৰো আহিছোঁ এইবাৰো আহিছোঁ ভাল লাগিলে কি ক'ব আজি কেনেকুৱা ধৰণৰ অনুষ্ঠানটো দিনটোৰ প্ৰথমতে মই ভাইটি ৰাণাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিগত বৰ্ষৰ দৰে এইবছৰ আহিছা আৰু আমাক সহযোগ কৰিছা
আৰু অনুষ্ঠানটো খুব ভাল হ'ল আৰু ভালকৈ পাতিবৰ কাৰণে চেষ্টা চলাইছিলোঁ আৰু বিশেষকৈ আমাৰ HM ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ আজি নৱাগত আদৰণি সভা আছিলে আৰু সম্বৰ্ধনা অনুষ্ঠান আছিলে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ এই অনুষ্ঠানটোৰ পৰা যোৱাটো বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলে তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছিলে আৰু নতুনকৈ যিসকল ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকক আমাৰ নৱাগত আদৰণি সভা আছিলে আৰু সেই উদ্দেশ্যে আমি বিভিন্ন কাৰ্যসূচী লৈ এদিনীয়াকৈ আমি আৰম্ভ কৰিছিলোঁ আজি আয়োজন কৰিলোঁ আৰু এই অনুষ্ঠানত বিভিন্ন ওচৰৰ কাষৰ বিভিন্ন স্কুল আহিছিলে স্কুলবিলাকৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছিলে বিভিন্ন প্ৰতিযোগিতা আয়োজন হৈছিলে সমান্তৰালভাৱে বিভিন্ন ধৰণৰ সাংস্কৃতিক নৃত্য প্ৰদৰ্শন হৈছিলে গীত পৰিৱেশন হৈছিলে আৰু আমাৰ আটাইতকৈ গৌৰৱৰ বিষয় আৰু আমাৰ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী নীলাক্ষী নেওগ তেখেতেও আমাৰ মাজলৈ আহিছিলে আহি গীত পৰিৱেশন কৰিলেহি গতিকে আমি সমগ্ৰ অনুষ্ঠানটো খুব সুন্দৰভাৱে সফল সমাপ্তি হোৱাৰ বাবে প্ৰথমৰ পৰা শেষলৈকে যিসকল সদাশয় ব্যক্তিয়ে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু ৰাইজে আমাক সহযোগিতা আগবঢ়ালে প্ৰত্যেকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমালৈ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাক্ষী নেওগ মোৰ বান্ধৱী তাইলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আৰু এটা কথা সুধিম যিহেতু HM জুনিয়ৰ কলেজ আছিলে আগতে এতিয়া ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হ'ল আৰু HM ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত যদি ছাত্ৰ ছাত্ৰীসকলে পঢ়িবলৈ আহে কেনেকুৱা ধৰণৰ আচলতে বেলেগতকৈ আচলতে কেনেকুৱা ধৰণৰ বেলেগ পাব হয় আচলতে কথাটো এনেকুৱা যে আমি ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ কেৱল পঢ়া শুনাৰ মাজতে আমি আবদ্ধ কৰি নাৰাখোঁ হয় পঢ়াটো খুব প্ৰয়োজন পঢ়াটো পঢ়িবই লাগিব কাৰণ মাৰ্কশ্বিটখন যথেষ্ট ইম্পৰ্টেণ্ট জীৱনৰ কাৰণে কিন্তু মাৰ্কশ্বিটখনৰ সমান্তৰালভাৱে আমি যদি তেওঁলোকৰ জীৱন গঢ়াৰ ক্ষেত্ৰত সামাজিক জীৱনত তেওঁলোকৰ যিখিনি কৰণীয় বা সমাজখনৰ পৰা আমি যিখিনি শিকিবলগীয়া আছে এজন ছাত্ৰ বা ছাত্ৰী হিচাপে আমাৰ সমাজত বহুখিনি কৰণীয় আছে পঢ়া শুনাৰ উপৰিও আৰু তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ কেনেদৰে এখন ভাল মাৰ্কশ্বিট পোৱা যায় তাৰ কাৰণে বিভিন্ন সময়ত আমি তেওঁলোকক উৎসাহ দিবৰ কাৰণে বিভিন্ন ধৰণৰ মটিভেশ্যন প্ৰগ্ৰাম হয় আৰু বিভিন্ন ধৰণৰ প্ৰশাসনিক বিষয়া বা বিভিন্ন অসমৰ জনপ্ৰিয় সাংবাদিকক নিমন্ত্ৰণ জনোৱা হয় প্ৰশাসনিক বিষয়া আৰু বিভিন্ন ক্ষেত্ৰত জড়িত ব্যক্তিসকলক আনি তেওঁলোকৰ জীৱনৰ অভিজ্ঞতাসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি দিবৰ কাৰণে চেষ্টা কৰোঁ আৰু নিশ্চয় আৰু আমি আশাবাদী যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উপকৃত হৈছে আৰু তেওঁলোক আগবাঢ়ি যাবলৈ সক্ষম হৈছে আজি অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ যাক চাবৰ কাৰণে ৰৈ আছিলে নীলাক্ষী নেওগে গীত পৰিৱেশন কৰিলে নীলাক্ষী নেওগে অনুভৱ ক'ব যিহেতু প্ৰথমৰ পৰাই এই বিদ্যালয়খনৰ সৈতে জড়িত হৈ আছে হয় আচলতে অতিথি বুলি নহয় মই প্ৰতি বছৰে আহোঁ এইটো ঘৰুৱা এতিয়া সদস্য এজনৰ দৰে হৈ পৰিলোঁ এই ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখনৰ আচলতে এটা আত্মীয়তা আছে এটা আন্তৰিকতা আছে এই স্কুলখনৰ সৈতে সেয়েহে প্ৰতি বছৰে আহি আছোঁ আৰু আগলৈও আহি যাম মোৰ বন্ধু অভিজিত মৰাণৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখন সঁচাকৈ এক আদৰ্শনীয় পদক্ষেপ গতিকে তাক মই সদায় ধন্যবাদ জ্ঞাপন কৰোঁ আৰু তাক মই সদায় অভিনন্দন জ্ঞাপন কৰোঁ আৰু তালৈ সদায় শুভেচ্ছা আছে এই স্কুলখন যাতে এই স্কুলখনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক সমাজখনক আগুৱাই নিয়াত অৰিহণা যোগাব আৰু এক আদৰ্শ হৈ ৰ'ব ধন্যবাদ